মুখ্যমন্ত্ৰী তীৰ যোৱাৰ বিৰুদ্ধে সৰব হোৱাৰ সময়তে তেজপুৰত মকুটবিহীন তীৰ যোৱা সম্ৰাটৰ দপদপনি তেজপুৰত গঢ় লৈ উঠিছে এতিয়া তীৰ যোৱাৰ এক ৰমৰমীয়া বেহা কোন কোন জড়িত হৈ আছে এই তীৰ খেলৰ সাম্ৰাজ্যত তীৰ খেলৰ সাম্ৰাজ্যত ভৰি দি সৰ্বশান্ত হেৰুৱাইছে বহু সাধাৰণ ৰাইজে তেজপুৰ চহৰত চলাই থকা তীৰ সাম্ৰাজ্যৰ এই মুকুটবিহীন সম্ৰাট কোন কেৱল তেজপুৰ চহৰৰ অলিয়ে গলিয়ে নহয় অনলাইনতো তীৰ আৰু জুৱাৰ বেহা চলাই আহিছে একাংশ মুকুটবিহীন সম্ৰাটে এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত আৰু কাৰ নেতৃত্বত চলাই আছে এই সমাজ ধ্বংস বেহা আজি আমি দেখুৱাম তেজপুৰ চহৰৰ মাজমজিয়াৰ এখন দোকানত কিদৰে মুক্তভাৱে চলাই আছে তীৰৰ ব্যৱসায় এই ব্যক্তিজনলৈ মন কৰক চাওক তেওঁৰ কেমেৰালৈ ভয় নাই কাৰণ সকলো মেনেজ আছে নহলেনো তেজপুৰ সদৰ থানাৰ নিচে কাষত মুকলি মুৱাকৈ এই ব্যৱসায় কৰিব পাৰেনে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ তীৰখেল জিলা প্ৰশাসনৰ চকুত নপৰে নেকি নে চকু মুদা কুলিৰ ভাওত আৰক্ষী প্ৰশাসন তেজপুৰৰ সদা ব্যস্ত এই অঞ্চলত দীৰ্ঘদিনে উন্মুক্তভাৱে অবৈধ তীৰখেল চলি আহিছে সমগ্ৰ দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত তীৰ ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে অপেন সিক্ৰেটভাৱে তেজপুৰ বিভিন্ন স্থানত চলি আছে এই ব্যৱসায় কাৰ নেতৃত্বত চলিছে এই তীৰখেল কোন কোন জড়িত হৈ আছে অবৈধ এই তীৰখেলত পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে তীৰখেলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় টাউনৰ মাৰ্ক মজিয়া তীৰ বেছি ৰখা কৰিছে টাউনৰ মাৰ্ক মজিয়া ওচৰতে এছ পি অফিচ ডি চি অফিচ স্কুল আছে কেতিয়াবা কৰি আছে ৰিচেণ্টলি এইটো বেছিদিন হোৱা নাই মইতো নতুনকৈ দোকানত বহিছো মইতো নবহো ন কোন মালিক কোন কালেকশ্যন কোনে কৰে কালেকশ্যনটো বেলেগ কোনে কৰে উঠাই কোনে কালেকশ্যনটো ল'ৰাবিলাক আহে আৰু কিমান দিনৰ চলিছে চলি থাকে এইবিলাকতো চলি আছে ন আজি ইয়াতো নচলে ইয়াতো নাই আগতে এইপিনে আগতে নাজানো এইপিনে চলে ক'ত চলি থাকে আজিকালিতো চলিয়ে আছে অপেন নহয় এনেকাতো এইটো অপেন নহয় না এনেকাতো চলি আছে না চলি আছে ন